নমস্কাৰ, মই বিকে বাবু। এয়া মোৰ লগত আছে এজন ভাইটি আৰু মই আছোঁ আজি এনে এখন গাঁৱৰ যিখন গাঁৱৰ ৰাস্তা একেবাৰে বেয়া, কোনো ভাষা নাইকিয়া, কোনো ক'বলৈ একো নাইকিয়া। কিন্তু এইখন গাঁৱৰ আমাৰ ধেমাজি জিলাতেই অৱস্থিত। হয়তো আপোনালোকে যদি চিনি পায়, হয়তো আপোনালোকে দেখিছে, প্ৰায় 2-4জনে যদি দেখিছে গম পাব এইটো কোন গাঁৱৰ ৰাস্তা। এয়া ইমানেই বোকা, মানে খোজ কাঢ়িবলৈও ভয়। হয়তো আপুনি যদি খোজ কাঢ়িও যায় হয়তো পৰি কঁকালো ভাগিব পাৰে। আৰু আপুনি বাওঁফালে দেখিছে সেইখন নদী। বাইক লৈ যাওঁতে বা চাইকেলখন লৈ গৈ থাকোঁতে হয়তো পিছল খাই আপুনি হয়তো নদীত পৰিবও আছে। মানে এয়া এখন গাঁৱৰ ৰাস্তা, যি ৰাস্তাত হয়তো আপুনি খোজ কাঢ়িবলৈ ভয় খাব লাগিব। আৰু সন্মুখত সেয়া দেখিছে 3গৰাকী মহিলাই কি অৱস্থাত খোজকাঢ়ি গৈছে। এয়া দেখিছে ৰাস্তা গতি, এখন গাড়ী যাওঁতে এজাক বৰষুণ পৰোঁতে এনে বোকা। এই ৰাস্তাটো ক'ত আছে, কি কথা সকলোখিনি কোৱাৰ আগতেই এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব লাগিব। চালেহে বুজি পাব এই ৰাস্তাটো ক'ত আছে, কি কথা, কেনেকুৱা ধৰণৰ। চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যে এইটো ৰাস্তাত হয়তো এইটো বুলিয়ে নহয়, এনেকুৱা ধৰণৰ যদি ৰাস্তা আছে হয়তো তেওঁলোকে চাওক, দেখক, হয়তো অতি সোনকালে বনাই দিয়া ব্যৱস্থা কৰক। হয়তো এইটো ৰাস্তাত বহুতৰে বহুত সপোন জড়িত হৈ আছে। সেয়া দেখিছে সন্মুখত এখন টমটম কি অৱস্থা হৈ আছে। প্ৰায় 15-20 মিনিট ধৰি তেওঁ যুঁজি আছে, কিন্তু তেওঁ উঠাব পৰা নাই। এগৰাকী মহিলাই বহু চেষ্টা কৰিছে, ঠেলিছে, কিন্তু টমটমখন হিলাবৰে পৰা নাই। ইমান বোকা, কেনেকৈ যিমানেই ঠেলিছে সিমানেই আগলৈ যাবলৈ চেষ্টা কৰিছে, সিমানেই তললৈ খহি যাবলৈ আৰম্ভ কৰিছে। চাই লওক, ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰে এখন গাঁও। এইখন আছে গোগামুখ অঞ্চলৰ নদী গোসাইবাৰী, লগতে আন কেইবাখনো গাঁৱৰ জড়িত হৈ থকা এটা মূল ৰাস্তা। ইয়াতে বহুতজনে বহু কষ্টৰে আহিবলগীয়া হৈছে। যেনেকুৱা এটা ৰাস্তাত কি পৰিস্থিতি হ'ব হয়তো আপোনালোকক বুজাই ক'বলৈও নাই, কিন্তু নক'লেও হ'ব। কিন্তু আপোনালোকে স্পষ্ট বুজি পাইছে যে এনেকুৱা এটা ৰাস্তাত কি অৱস্থা হয়। আপুনি এবাৰ বুজি লওক, এই ভিডিঅ'টো চাই কি অৱস্থা হৈছে। উপায় নাপায় তেখেতলোকে মোক মাতিছে, মই গৈ ঠেলি দিছোঁ। এয়া দেখিছে নহয়, ঠেলি দিছোঁ, দাঙিছোঁ, কিবা কৈছোঁ, তথাপিও গাড়ীখন হিলাবলৈ পৰা নাই। এনে এখন গাঁও য'ত এই ৰাস্তাৰে মানুহটো দূৰৰে কথা, গৰু আহিবলৈও চিন্তা কৰিবলগীয়া হয়। এইটো বোকা, ইমান বোকা, পানী। আপুনি এটা কথা চিন্তা কৰকচোন, এইসকলে কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে। বোকা পানী গচকি নেপেৰা একেৰাহে দিনে ৰাতিয়ে বজাৰলৈ গ'লেও, কিবা সূত্ৰে গ'লেও, চাৰিআলি, তিনিআলি, দোকান বজাৰ যিকোনো কাম কৰিব হ'লেও তেখেতলোকে বোকা নগচাকৈ কোনো কামেই কৰিব নোৱাৰে। হয়তো এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে চাওক এখন কেনেকুৱা আজিৰ যুগত গাঁও পৰিস্থিতি হৈ আছে। হয়তো আজিলৈকে কাৰো চকু পৰাই নাই।